এইখন ধুওঁ তেতলিবিলাক সৰু কৰিব ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ব্লগ লৈ আপোনালোকক স্বাগতম জনালোঁ তো গাইজ আজি মানে আমাৰ ঘৰত ঈদৰ প্ৰিপাৰেশ্যন চলি আছে এয়া চাওক মা বনাই আছে কি এই নাৰিকল পিঠা বনাবৰ কাৰণে নাৰিকল ৰখাই আছে আৰু মোক দিছে তেতলি ৰখাব গাইজ মানে তেতলিবিলাক সৰু কৰিব তো এতিয়া কৰোঁ আৰু আজি পিঠা বনাবি না হা আজি পিঠা বনাবি তো গাইজ আজি পিঠা বনাব তো ময়ো বনাব লাগিব এইটো নেকা তো গাইজ এইবিলাক নেকাব লাগিব তেতলি যিখিনি শেষ হৈ গ'ল কাম চাম আৰু মায়ে পেকেট মানে এটা নাৰিকল নেখাইছে আৰু মানে খখৰাইছে তো এইখিনি ঠিক হ'ল এথেন প্ৰথম এতিয়া হা এতিয়া নাৰিকল ভাজি আছে এতিয়া নাৰিকল ভাজি আছে চেনি আৰু হেৰি দি ভিতৰত দিবা দিলে আটা চেনি বনাবা কাৰণে মানে পিঠা আৰু তো মই বোলে এতিয়া দোকানত যাব লাগিব কিয় লাগিব নাজানো তো বলক দোকানত যাম দোকানৰ পৰা আহিয়ে না কথা পাতিম বলক দোস্ত চাওক পিঠা ভাজা কাৰ্যসূচী আৰম্ভ হৈছে বনোৱা কাৰ্যসূচী ভাটি পেলাই হৈ গৈছে এতিয়া ভাজা কাৰ্যসূচী হয় না কেতিয়া ভাজা হ'ল তো গাইছ এইখিনিয়ে পিঠা ভাজিলোঁ দেখা নাই তো গাইছ ভাজাখিনি চাই আহোঁ চাওক ই ভাত খাই আছে তো গাইছ এইবিলাক পিঠাখিনি ভাতছে ভাত খালি দেখা কেনে এইখন ধুওঁ ভাত নাখাওঁ মই তো বলক মই কি কৰি আছোঁ এতিয়া দেখুৱাই আছোঁ বলক গাইছ তো গাইছে চাওক মই ভিডিঅ' এডিট কৰি আছোঁ মানে আজিৰ আগৰ ভিডিঅ'টো এডিট কৰি আছোঁ মানে এতিয়াও এটা ভিডিঅ' পেণ্ডিং হৈ আছে এডিট কৰিব তো এইটো ভিডিঅ' আজি আপলোড হ'ব ঈদ মুবাৰক বিকজ আজি ঈদৰ সকলোকে শুভেচ্ছা জনালোঁ তো গাইছ আজি ব্লগটো ঈদৰ ওপৰতে হ'ব চাগে এণ্ড মই ৰেডি হৈছোঁ নামাজ পঢ়িব যাব ঈদৰ কাৰণে তো বাহিৰত যাওঁ আৰু নামাজ পঢ়ি আহোঁ বলক গাইছ সকলো ঈদৰ কাৰণে ৰেডি হৈ আছে নহয় তাত কৰি পিঠা খাওঁ নাম চাব যাম গাইছ এখন ঈদগাহ বলক যাওঁ ঈদগাহ ঈদৰ নামাজ পঢ়িবলৈ 9:30 দিছে আৰু পানীয়ে চব চেলচেলা কৰি দিছে অৱস্থা বলক গাইছ এতে বাজার লাগছে গলা চলা এখন পুরান ডিজনি
बाकी करते रखी নামাজ নটাত আৰম্ভ হ'ব তো এতিয়া অলপমান বাহিৰত যাম বাহিৰত মানে মেলাৰ নিচিনা লাগিছে মানে সেইকাৰণে চাব যাম অলপ অলপ এইটো চাওঁ মেলাত খৰি কম নহয় এতিয়া হ'ল হাৰাম জাগা 1 নম্বৰ 500 টকা আমি ঘূৰবা যাই আছো কাই মাৰছে দেখাই পাইছে ভিডিঅ' অৰে আছিল ভালকে ডিচেণ্ট এটা হ'ল হোৱাইট পাঠান আমাৰ কাম কৰা মানুহ ৰাখিছোঁ এইটো ভালকে কৰ এইখিনি সিজাই নাই ভালকে সিজা গৰম তেল চলি